তো বন্ধুসকল এই আমাৰ খাদ্যৰাম ডাঙৰীয়া আজি ফ্ৰী ফায়াৰৰ কেৰেক্টাৰ লোৱা খাদ্যৰাম ডাঙৰীয়া আমাৰ ৰেচিপি বনাব। ৰেচিপি কি নাজানো, কিন্তু কেৰাহীটো বহাই দিছে খাদ্যৰাম ডাঙৰীয়া। এটা তেল ঢালি আছে, তেল ঢালি ধুনীয়াকৈ কেৰাহীত তেলটো গৰম কৰি মিক্স কৰি আছে। অলপ চালে এইফালে চালে মানে তাৰ কাম সি কৰি আছে, মানে সেই ফ্ৰী ফায়াৰ কেৰেক্টাৰ লোৱাৰ মানুহ তাৰ বিন্দাসী ৰান্ধি আছে আৰু তাৰ কাম সি কৰি আছে। ধুনীয়াকৈ তেলটো অলপ কেৰাহীত উল্টা পুল্টা কৰি এতিয়া পনীৰ গিলা দি আছে, মানে পনীৰ চব্জি। আমাৰ আজি পনীৰ চব্জি আমাৰ খাদ্যৰাম ডাঙৰীয়াৰ মানে ফ্ৰী ফায়াৰ কেৰেক্টাৰ খাদ্যৰাম ডাঙৰীয়াৰ পনীৰ চব্জি বনাব। পনীৰখিনি তেল গৰম কৰি দি দিছে, ধুনীয়াকৈ দি আছে। এইখিনি মছলা ৰেডি আছে, তাৰমানে এই মছলা ৰেডি আছে। এতিয়া পনীৰ সি ভাজি আছে। ইয়াতে মছলা ইয়াতে আলু বইল, এইটো বিলাহী পেষ্ট, এইটো নিমখ, তেজপাত দি দিছে। এতিয়া গৰম কেৰাহীত পনীৰখিনি ভাজি লৈছে, এতিয়া তেজপাত দি দিছে আৰু এতিয়া তেজপাত দি শুকান জলকীয়া এতিয়া ভাজি আছে আমাৰ খাদ্যৰাম ডাঙৰীয়াই। এতিয়া আমাৰ খাদ্যৰাম ডাঙৰীয়াই মছলা দি আছে, এইটো আদা পেষ্ট আৰু আদা পেষ্টটো দি দিলে, আদা পেষ্টটো দি অলপ আৰু এতিয়া নেক্সট মছলা দি আছে। ধুনীয়াকৈ মছলা দি পেষ্ট মছলা ধুনীয়াকৈ দি দিছে গৰম কেৰাহীত। আৰু নেক্সট মছলা দি দিছে হালধি, আদা হালধি দি দিলে। এতিয়া ধুনীয়াকৈ এতিয়া বইল হ'ব দি আছে গৰম তেলত। আমাৰ ফ্ৰী ফায়াৰৰ মানে কেৰেক্টাৰৰ মানুহ আমাৰ খাদ্যৰাম ডাঙৰীয়াই ধুনীয়াকৈ ভাজি আছে। আজি খোৱা বহি পনীৰ চব্জি ধুনীয়াকৈ ভাজি আছে। এতিয়া সেই বিলাহী চচখিনি ঢালি দিলে, মানে বিলাহী মিক্সি কৰা বিলাহীখিনি ঢালি দিলে এই মছলা ধুনীয়াকৈ ঢালি আছে। মছলা ফুটি যোৱাৰ পিছত গৰম তেলত এই বিলাহী মিক্সি কৰা বিলাহীটো ঢালি দি লাৰি আছে কৰি আছে আমাৰ খাদ্যৰাম ডাঙৰীয়া। ফ্ৰী ফায়াৰ কেৰেক্টাৰ মানুহ 40 ষ্টাইল কি পোৱা ধুনীয়াকৈ লাগি আছে, মজা। आरज़ू है तेरे गेसुओं पे लिखूं आज कोई नई कहानी लिखूं आज को। এতিয়া আমাৰ খাদ্যৰাম ডাঙৰীয়াই এই মছলাত এই বইল আলু মিক্সাৰখিনি ঢালি দি আছে। ধুনীয়াকৈ মিক্স মছলাত বইল আলুখিনি ইয়াতে দি দিলে।
মানে দি আছে, ধুনীয়াকৈ দি আছে। তাৰ শান্ত সুস্থ মানে সি কেৰাহী বইল আলুখিনি দি দিলে। তাতে বইল আলুখিনি দি সি লৰাচৰা কৰি আছে, ধুনীয়াকৈ মছলা মিক্স কৰি আছে বইল আলুখিনি। মজা। डूब गया मेरा आशिक डूब गया वो तेरा आशिक डूब गया। আলু চালু দি এটা কিবা এটা মছলা দি আছে, মানে কি পনীৰ দি আছে, এতিয়া নিমখ দি আছে, পনীৰ দি আছে এই চব্জিটোত। বাছ এটা দি ধুনীয়াকৈ লাৰি আছে, খাদ্যটো ডাঙৰীয়া। आवारा पागल दीवाना, आवारा पागल दीवाना दुनिया से ऊब गया। आवारा पागल दीवाना। এতিয়া সি পানী দি আছে চব্জিত, মানে আন্দাজমতে পানী দি আছে, মানে পনীৰ চব্জিত আন্দাজমতে মছলা চছলা দিলে, আগতে যি দিব লাগে দিলে, এতিয়া আন্দাজমতে পানী দি দিলে। সি পানী দি অলপ ধুনীয়াকৈ লাৰি আছে, চব্জিখিনি ধুনীয়াকৈ মিক্স কৰি আছে। মানে ফ্ৰী ফায়াৰ ডাঙৰীয়া, ফ্ৰী ফায়াৰ কেৰেক্টাৰৰ ডাঙৰীয়া ধুনীয়াকৈ লাৰি আছে। মানে এই চব্জিখিনিত মানে আজি খাম পনীৰ চব্জি, আজি বনাব সি। বাহ, ফ্ৰী ফায়াৰ কেৰেক্টাৰৰ মানুহ আমাৰ খাদ্যৰাম ডাঙৰীয়া। মোটামুটি সি উস্তাদ, সৰু সুৰা উস্তাদ আৰু। তাৰমানে আমি কৰিব যাওঁ, সি আগভাগ লয় আমাৰ কামত, মানে মই কৰিম দেখায় আৰু কৰ তই কৰ। এতিয়া সি চব্জিখিনি বইল হ'ল, ঢাকনিটো নমাই দিলে। এতিয়া ফুল্লি বইল হ'ল চব্জিখিনি, ঢাকনি নমালে। পিছত কি কৰে নাজানো, কি কৰি আছে, পনীৰখিনি ঢালি দিলে, মানে ফ্ৰাই কৰা মানে ভাজা পনীৰখিনি ঢালি দিলে। ইয়াতে ঢালি দিলে, ধুনীয়াকৈ ঢালি দিলে। মজা লাগি আছে, মানে গোন্ধাই আছে, ধুনীয়া গোন্ধাই আছে, খাওঁ লাগি আছে এতিয়াই। আমাৰ ফ্ৰী ফায়াৰ মানে কেৰেক্টাৰৰ মানুহ ইফালে চাইও আকৌ ৰান্ধিও আছে, চাইও আছে, বাহ চাইও আছে, বাহ ধুনীয়াকৈ ৰান্ধিও আছে। পনীৰখিনি ঢালি দিলে, এতিয়া এটা লাৰি আছে, পনীৰখিনি ঢালি দি তাৰপিছত চাওঁ কি কৰে। आवारा पागल दीवाना, आवारा पागल दीवाना। বোধ হয় কাশ্মীৰী চিলি দিব, কাশ্মীৰী চিলি দেখুৱাই আছে। দেখিছোঁ কাশ্মীৰী চিলি ঢালি দি আছে, কাশ্মীৰী চিলি। মানে আমাৰ পনীৰ চব্জি হৈ গ'ল। আমাৰ খাদ্যৰাম ডাঙৰীয়া, আমাৰ ফ্ৰী ফায়াৰ কেৰেক্টাৰৰ খাদ্যৰাম ডাঙৰীয়া আমাৰ পনীৰ চব্জি বনাই দিলে। কাশ্মীৰী চিলি ফিনিচিং মানে কালাৰ কৰি আছে চব্জিখিনি, ধুনীয়া কালাৰ হৈছে। পনীৰ চব্জি ধুনীয়া কালাৰ কৰিছে আমাৰ খাদ্যৰাম ডাঙৰীয়াই। ধুনীয়াকৈ লাৰ দি আছে, কি ধুনীয়া আছে, মজা পনীৰ চব্জি, মজা। এতিয়া আচল কথাটো, এতিয়া পনীৰ চব্জিৰ আচল এই সৰিয়হ বটাটো দিহে ফিনিচিং কৰিব। সৰিয়হ বটা, এই সৰিয়হ বটা দিলেহে পনীৰ চব্জিটো আৰু টেষ্টি হ'ব। এতিয়া সৰিয়হ বটা দি আছে আমাৰ খাদ্যৰাম ডাঙৰীয়াই। ধুনীয়াকৈ দি দিছে সৰিয়হ বটা, লাষ্ট ফিনিচিঙত ধুনীয়াকৈ দি আছে সৰিয়হ বটা, মজাকৈ দি দিছে। ৱাহ, কি চেণ্ট ওলাইছে, মানে ভাষা নাই আৰু।
ধুনীয়াকৈ সৰিয়হ বটাটো দি দিছে। এতিয়া সৰিয়হ বটা দি ধুনীয়াকৈ মিহিকৈ লাৰি আছে। লাহে লাহে পনীৰ গলি যাব নহয়, ভাজি লৈছে, ভাজিলেও তাৰ গলি যায়, বহুত বইল হ'ল না। এতিয়া ধুনীয়াকৈ সি ফিনিচিং মাৰি আছে মজাকৈ। আমাৰ খাদ্যৰাম ডাঙৰীয়াই ধুনীয়াকৈ পনীৰ এইবিলাক চব মছলা চছলা দি, সৰিয়হ দি, কাশ্মীৰী চিলি দি, বটা সৰিয়হ দি ধুনীয়াকৈ পনীৰখিনি ফিনিচিং কৰি আছে। आवारा पागल दीवाना, आवारा पागल दीवाना, दुनिया से उब गया। आवारा पागल दीवाना दुनिया से उब गया। मेरी गहरी गहरी आँखों में এতিয়া ধুনীয়াকৈ সি ফিনিচিংখিনি ঢাকনি মাৰি দি দিছে, মানে লাষ্ট ফিনিচিং ঢাকনি মাৰিছে। ফিনিছ, এতিয়া একো কাম নাই, অলপ বইল কৰি নমাই দিব চব্জিখিনি। মজা হৈ গ'ল তাৰমানে। এইটো বইল কৰি আছে চব্জি, বইল হৈ গ'ল। ঢাকনিখনি সি নমাই দিব, অলপ লাৰি দিব, লাৰি দি দিছে। মোটামুটি চব্জি হৈ গ'ল বুলি গম পালে লাৰা চাৰা কৰি ধুনীয়াকৈ অলপ উল্টা পাল্টা কৰি অলপ চালে মজা হৈছে বুলি গম পালেই এতিয়া সি চব্জিখিনি হোৱা বুলি গম পালে। এতিয়া লাইক মাৰি দিলে, মোৰ চব্জি হৈ গ'ল। তাত বাই বাই হৈ গ'ল তাৰ চব্জি। ৰিচেণ্টলি ভাবিলে চব্জিখিনি হৈ গ'ল, এতিয়া সি তাৰ চব্জিখিনি নুমোৱাৰহে ধান্দা। এতিয়া সি চব্জিখিনি নুমাই দিলে ধুনীয়াকৈ। বাছ ই বহি গ'ল খাবৰ কাৰণে। दीवाना दुनिया से उब गया। आवारा पागल दीवाना दुनिया से उब गया। तेरी ইট ইজ এ ফ্ৰী ফায়াৰ মাই ষ্টাইল। সি ফ্ৰী ফায়াৰ ষ্টাইলতে এনি টাইম থাকে। সেই খাবলৈ বহিছে ফ্ৰী ফায়াৰ ষ্টাইলত, ৰান্ধি বাঢ়ি ধুনীয়াকৈ বহিছে। ইয়াতে লৈছে তাৰ মানে পনীৰ চব্জি আৰু অলপ ভাত আৰু অলপ নেমু বহিছে। এতিয়া খাব, এটা ষ্টাৰ্ট কৰি আছে আমাৰ খাদ্যৰাম ডাঙৰীয়াই। অলপ পূৰ্বপুৰুষক দি আছে, সেই মানে অলপ পূজা কৰি আছে। পূজা কৰি সি ষ্টাৰ্ট কৰিব। ধুনীয়াকৈ ঢালি দিছে পনীৰ চব্জিখিনি আমাৰ খাদ্যৰাম ডাঙৰীয়াই। ধুনীয়াকৈ ঢালি সি খাবলৈ বহিছে পনীৰ। এতিয়া সি খাব, তাৰপিছত দেখা যাব কি হয়। সি খাই আছে, ষ্টাৰ্ট কৰি আছে। আমি অলপ ৱেইট কৰোঁ, চাওঁ কি কয় সি। লাইক মাৰে নে কমেণ্ট तुझे देखते ही कहा मेरे दिल ने, वफाओं की मंजिल मुझे मिल गई है। तेरे बाजुओं के মোটামুটি আমাৰ লগত দেখা দেখি মাত বোল নাই, বিন্দাছ খাই আছে দেখোন। আমাক অলপ দেখা দেখি নাই, এইফালে অলপ নাচায়ো, তাৰকে দেখাই আছে। অলপ ইফালে চাব লাগে, খাৱাত ব্যস্ত। মজা। পনীৰ মজা দেখাইছে, পনীৰটো দেখাইছে বাৰু ভাল লাগছে পনীৰটো দেখাইছে। आवारा पागल दीवाना। ইমান সময় খাই আছে, ইমাত্ৰ লাইক এটা মাৰিলে বা আমাৰ খাদ্যৰাম ডাঙৰে ফ্ৰী ফায়াৰ কেৰেক্টাৰ। ধন্যবাদ বন্ধু। तेरी गहरी गहरी आँखों में तेरा आशिक डूब गया, तेरा आशिक डूब